কদিনা গজরাজ হস্তিগণ সঙ্গে হরবর নামি জল ক্রীড়া করে নামে গন্ধর্ব পদগ্রস্ত হই হেৰি হরবর বংশী গ্রাহর গজেন্দ্ৰক দেখি গ্ৰাহে মহক্ৰোধ কৰি বায়ু বেগে আহি ধৰি পাৱতকা মুৰি লাগিলে কখুৰা যুদ্ধ গ্ৰাহক গজেন্দ্ৰ হস্তিৰ কুলত ভৈলা মহা অথন্তৰ লাগিলে কখুৰা যুদ্ধ গ্ৰাহক গজেন্দ্ৰ সুন্দৰ হৈছে। গজেন্দ্ৰ উপাখ্যান গ্ৰাস গজেন্দ্ৰৰ যুদ্ধৰ কথা ওলাইছে, খুব ভাল লাগিছে। কিন্তু
আৰম্ভণিটো দিহা নামৰ নিচিনা পৰি তিনি চাপৰিত আপোনালোকে আৰম্ভ কৰিছে। তিনি চাপৰিটোৰ পাছতহে হয় এইটো। আৰম্ভণিতে একটা যিটো বিলম্বন লয় এচাপৰি আহিব লাগিব, লেহেম চাপৰ এটা। সেইটো ভৱিষ্যতলৈ ভুল নকৰিব। এইটো আপোনালোকে 2 নম্বৰ যিটো তিনি চাপৰি ভাঙনি দিয়ে সেইটো তেতিয়া আৰম্ভ কৰি দিয়ে যে ভৱিষ্যতে সেইটো যাতে শুধৰাই যাব। বাকী পদৰ ঘোষা সংগতি দেখোন ধুনীয়া হৈছে। দলীয় ঐক্যটো অকণমান দুৰ্বলতা আছে, সেইটো সবল কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে যাবৰ কাৰণে আপোনাৰ সমতি প্ৰদান কৰক। ধন্যবাদ। অহংকাৰ সকলো অসাৰ, অসাৰ নহয় অসাৰ। যেতিয়া ধৰিব কালে লভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে। এই ৰাম বৰ ধুনীয়াকৈ লগাই দিছে নিচিটো, সেইটো বৰ সুন্দৰ হৈছে। তো বৰদিহাৰ সাধাৰণ দিহাটোক আপুনি বৰদিহা ৰূপে ইমান সুন্দৰকৈ লৈ গৈছে। কিন্তু সুৰটো আৰু অকণমান চেষ্টা কৰিব লাগিব আপুনি। দিহাৰ যিটো প্ৰকৃত সুৰ আৰু তিনি চাপৰি ইয়াতে এইখিনি গাওঁতে লোকগীত সুৰ আহিলে এইখিনি ৰাখা হৰি ৰাখা মোৰ কৃপাময় হৰি কি নতুন মোৰ প্ৰাণ সংশয় অলপ আৰু অকণমান শিকিব লাগিব আৰু অকণমান আখৰা কৰিব লাগিব। বাকী বৰ মাৰ্জিতভাৱে পৰিৱেশন কৰিছে, সুন্দৰ হ'ব অকণমান কষ্ট কৰক, সফল হ'ব। ধন্যবাদ।